বৰ্তমান সময় হৈছে 7:30 আৰু মই ৰৈ আছোঁ এৰ্নাকুলাম নৰ্থ ৰেলৱে ষ্টেচনত। নমস্কাৰ, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, হঠাৎ এজাক কিনকিনীয়া বৰষুণ আহিল। চাওকচোন বাৰু কি ধুনীয়া বৰষুণ দিয়ে আছে। আৰু এনেধৰণে আৰু ৰৈ আছোঁ বন্দে ভাৰত ট্ৰেইনখনলৈ। আৰু মই বৰ্তমান যিটো ষ্টেচনত ৰৈ আছোঁ সেয়া পাইছেহি আৰু এইখন পালেহি। বন্দে ভাৰত ট্ৰেইনখন দেখিবলৈ খুবেই ধুনীয়া বুলি কৈছে, বাট আজিলৈকে উঠি পোৱা নাছিলোঁ, কিন্তু আজিহে উঠিম আৰু ফাইনেলি ইয়াত। চাওকচোন কি ধুনীয়া। আৰু ভিডিঅ'ত গৈ আপোনালোকক সকলোবোৰ দেখাই আছোঁ কি কেনেকুৱা ধৰণৰ। আৰু মই এতিয়া উঠি লওঁ বন্ধুসকল, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চাই মেলি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু উঠিটো ভালেই লাগিছে আৰু ছিটবিলাকৰো দেখিও ভালেই লাগিছে। মোৰ পূৰা ফ্লাইটৰ নিচিনা ইণ্ডিগ'ৰ যিবিলাক ছিট আছে তেনেকুৱা ধৰণে লাগিছে। আৰু গৈ থাকোঁতে কিবা বহুতে কেনেকুৱা এটা অনুভৱ হয় আপোনালোকক সকলোবোৰ কৈ আছোঁ, কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু মই এতিয়া মোৰ নিজৰ ছিটটো বিচাৰি আছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু, চাব দেই বন্ধুসকল। ইয়াত দেখিছে নাই, পূৰা ইণ্ডিগ'ৰ নিচিনা ছিট বনাই ৰাখিছে, পূৰা ধুনীয়া। আৰু মোৰ আছিলে 51 ছিট নাম্বাৰ, আৰু ফাইনেলি মোৰ মাজৰ ছিটটো আছিলে আৰু বহি ল'লোহি ইয়াতে ধুনীয়াকৈ। এনেধৰণে আৰু বহুত আৰামেই লাগিছে বাৰু, তো ধুনীয়া লাগিছে, কোনো ধৰণৰ প্ৰব্লেম নাই। দামটো যেনেকুৱা কাম হয় সেনেকুৱাই হ'ব আৰু, নহয়নে বাৰু? ইজনে এতিয়া ছিটবিলাক বিচাৰি বহা লাগিছে আৰু ফাইনেলি অলপ দেৰি ৰখাৰ পাছত ব্ৰেকফাষ্ট আহি গ'ল। এনেধৰণৰ কেৰেলাৰ চাওকচোন, কেক দিছে, ইয়াৰ এটা মিঠাই এটা দিছে, তাৰপৰা ইয়াৰ চাম্বাৰ দিছে, সকলোবিলাক আপোনাক দেখাই আছোঁ বাৰু। এইটো চাম্বাৰ দিছে এয়া, তাৰপিছত আৰু ইয়াত কণীও এটা দিছে বাৰু, আপোনালোকক দেখাই আছোঁ বাৰু। কণী তৰকাৰী এখন দিছে, মানে আন্দা, এইটো কণীটো বগাকৈ ওলাইছে চাওক। আৰু দিছে জেং পিঠা বুলি ক'লে বেয়া নহয়। আৰু এনেধৰণে খাই মেলি গৈ থাকিম আৰু দেই বন্ধুসকল। আৰু আপোনালোক খোৱাটো নেদেখাওঁ বাৰু, কিনো খোৱাটো দেখাম বাৰু। আৰু এনেকৈ খাই মেলি সম্পূৰ্ণ ৰেডি হয় আৰু এতিয়া গপচকৈ বহি লৈ এতিয়া ৰাওনা হৈছোঁ কান্নুৰ। মাজে মাজে আপোনালোকক চিনেৰীবিলাক দেখাই যাম বাৰু, বাহিৰৰ পূৰা সেউজীয়া, তো আপোনালোকে চাই যাব। ফাৰ্ষ্ট টাইম উঠিছোঁ বন্দে ভাৰতত, বহুতে ভাল লাগিছে, মানে কোনো হিলাহিলি ধৰ্মই নাই আৰু ধুনীয়াকৈ তাৰমানে ফ্লাইটত গৈ থকা নিচিনা অনুভৱ হৈছে। আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো চাওক, ইফালে পাহাৰ পূৰা সেউজীয়া। আৰু অলপ আপোনালোকক এনেকৈ ধৰণে আৰু বাহিৰৰ দৃশ্যবোৰ দেখাই যাম। ইয়াত ক'বলৈ গ'লে ৰভা গছ আৰু নাৰিকল গছ এইবিলাকেই বেছিভাগ দেখিবলৈ পোৱা যায়। চাওকচোন পূৰা নাৰিকল, আৰু মাজে ক'ৰবাত আম কঁঠালো আছে আৰু, মানে ফল মূল গছ আৰু।